নমস্কাৰ সাজমিনছ কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই খুব সহজতে আৰু কম সময়তে প্ৰেছাৰ কুকাৰত কেনেকৈ খিচিৰি বনাওঁ আপোনালোকক অলপ দেখুৱাম আৰু লগতে থাকিব আলু আৰু কবিৰ ভাজি, বেঙেনা ফ্ৰাই, ডিম বইল আৰু পাপৰ ভাজা। বলক তেতিয়া হলে আমি ভিডিওটো আৰম্ভ কৰোঁ। খিচিৰিৰ কাৰণে মই ইয়াতে এটা সৰু পিয়াজ মিহিকৈ কাটি লৈছো, 4 ফুটামান নহৰু থেতেলিয়াই লৈছো আৰু অলপমান আদা লৈছো পেষ্ট কৰি আৰু লগতে 3টামান জলকীয়া কেঁচা জলকীয়া মই ফালি লৈছো আৰু 2টা শুকান জলকীয়া লৈছো। মই খিচিৰিত সয়াবিন ব্যৱহাৰ কৰিম, সো মই অলপমান সয়াবিন 2 ঘণ্টাৰ কাৰণে পানীত তিয়াই ৰাখিছিলো। আৰু ইয়াতে মই এটা বিলাহী টুকুৰাকৈ কাটি লৈছো আৰু এটা আলু টুকুৰাকৈ কাটি লৈছো। মই 2জন মানুহৰ কাৰণে বনাইছো, সো মই দালি আৰু চাউলখিনি একেলগে তিয়াই লৈছো। ইয়াত মই লৈছো আধা কাপ দালি আৰু আপোনাৰ 1 কাপ পৰিমাণৰ চাউল। এইখিনি মই ভালদৰে 2-3 বাৰ মান ধুই লম। মই এতিয়া গেছত কুকাৰটো পাতি দিম। কুকাৰটো অলপ গৰম হ'বলৈ দিম মই। কুকাৰটো গৰম হৈ গৈছে, ইয়াতে মই অলপমান সৰিয়হৰ তেল ব্যৱহাৰ কৰিম। আপোনালোকে যদি বিচাৰে ৰিফাইন তেলো দিব পাৰে, কিন্তু সৰিয়হৰ তেল দিলে সোৱাদটো বেছি ধুনীয়া হয়, সেইকাৰণে মই সৰিয়হৰ তেলে ব্যৱহাৰ কৰিছো। তেল গৰম হৈ গৈছে, ইয়াতে মই এতিয়া শুকান জলকীয়া কেইটা দি দিম। এতিয়া মই ইয়াতে নহৰুখিনি দি দিম। দি মই অলপ লৰাই দিছো। অলপ ৰঙচুৱা হোৱালৈ মই নহৰুখিনি ভাজি থাকিম। এতিয়া মই ইয়াতে পিয়াজখিনি দি দিছো। অলপ ভাজি লম পিয়াজখিনি। এতিয়া মই ইয়াতে কাটি থোৱা কেঁচা জলকীয়া কেইটা আৰু আদা পেষ্টখিনি দি দিছো। অলপ মই ভালদৰে লৰাই লম। মই বিলাহীখিনি আৰু কাটি থোৱা আলুখিনি প্ৰথমে ভাজি লম আৰু লগতে মই ইয়াতে সয়াবিনখিনিও দি দিছো, একেলগে মই ভাজি লম। এতিয়া গেছৰ ফ্লেমটো মই অলপ লো ৰাখিম। সয়াবিন আৰু আলুখিনি ভাজা হৈ গৈছে, ইয়াতে মই দালি আৰু চাউলখিনি দি দিম। এতিয়া পুনৰ মই 5 মিনিট মানৰ কাৰণে এইখিনি ভাজি থাকিম। আৰু এতিয়া ইয়াতে মই দিম 2 চামুচ হালধি গুড়ি আৰু 2 চামুচ জিৰাৰ গুড়ি দিম। মই ইয়াতে জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই, যিহেতু মই কেঁচা জলকীয়া আৰু শুকান জলকীয়া দিছিলোঁ। খুব ভালদৰে মই এইখিনি লৰাই দিম আৰু মই 5 মিনিট মানৰ কাৰণে ভাজি থাকিম পুনৰ। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আমাৰ ভাজা বৰ্তমান হৈ গৈছে, ইয়াতে মই এতিয়া 3 কাপ পৰিমাণৰ পানী দি দিম। ভালদৰে লৰাই দিম।
আৰু সোৱাদৰ কাৰণে মই এতিয়া ইয়াতে অলপমান ঘিউ দি দিছোঁ এতিয়া মই এবাৰ পুনৰ ভালদৰে লৰাই লম আৰু মই এতিয়া ঢাকোন দি দিম আৰু 4টা হুইচেল মাৰালৈ মই ওয়েট কৰিম গেছটো মই হাই ফ্লেমত দি দিছোঁ মই এতিয়া ভাজিবলৈ থোৱা আলু আৰু কবিখিনি প্ৰথমতে সিজাই লৈছো ইয়াতে মই অলপমান নিমখ দি দিম আৰু আনহাতে মই ইয়াতে 2টা কণী বইল কৰি লৈছো কবিখিনি আধা সিজা হৈছে তো মই বল এটাত নমাই ললো সম্পূৰ্ণ সিজোৱা নাই কাৰণ ভাজোতে সিজোৱা যাবই মই এতিয়া গেছত কেৰাহীটো পাতি দিছো কেৰাহীটো মই অলপ গৰম হ'বলৈ দিম কেৰাহীখন গৰম হৈ গৈছে ইয়াতে মই এতিয়া অলপমান সৰিয়হৰ তেল দি দিছো তেলখিনি মই অলপমান গৰম হ'বলৈ দিম তেলখিনি গৰম হৈ গৈছে ইয়াতে মই এতিয়া অলপমান পিয়াজ দি দিম পিয়াজখিনি মই অলপমান ভাজি লম পিয়াজখিনি ভজা হৈ গৈছে ইয়াতে মই এতিয়া সিজাই ৰখা কবি আৰু আলুখিনি দি দিম আৰু মই ইয়াতে অলপমান হালধি গুড়া ব্যৱহাৰ কৰিম মই বাকি মছলা ব্যৱহাৰ নকৰো আৰু ইয়াতে মই 2টা কেঁচা জলকীয়া ফালি দিম আৰু সোৱাদ অনুসৰি ইয়াতে অলপ নিমখ দি দিম এতিয়া ভালদৰে অলপ লৰাই দিম আগতে যেহেতু মই সিজাই লৈছো এতিয়া সিজা বেছি টাইম নালাগে খুব বেছি 10 মিনিট মান ভাজিলে হৈ যাব মোৰ কবি আৰু আলু ভাজিখিনি বৰ্তমান হৈ গৈছে এতিয়া মই এইখিনি নমাই দিম আৰু ইয়াতে মই এটা বেঙেনা দীঘল দীঘলকৈ কাটি লৈছো এই বেঙেনাটো মই ফ্ৰাই কৰিম আৰু এতিয়া মই ইয়াতে দিছো বৰ্তমান 1 চামুচ সৰু চামুচেৰে জলকীয়া গুড়ি আৰু 1 চামুচ হালধি গুড়ি দিম আৰু লগতে মই দিম সোৱাদ অনুসৰি নিমখ আৰু এইখিনি মই খুব ভালদৰে মিক্স কৰি লম চাব বেঙেনাখিনিৰ জাগাত মছলাটো ভালকৈ সোমাই যায় ধুই পেলাই খাব লাগিব এতিয়া মই ফ্ৰাই কৰিব লৈছো বেঙেনাখিনি ইয়াতে মই এখন তাৱা পাতি দিছো তাৱাখন মই অলপ গৰম হ'বলৈ দিম তাৱা গৰম হৈ গৈছে ইয়াতে মই এতিয়া অলপমান সৰিয়হৰ তেল দি দিছো তেলখিনি মই অলপমান গৰম হ'ব দিম মই এতিয়া গেছৰ ফ্লেমটো লো কৰি দিছো তেল গৰম হৈ গৈছে মই এতিয়া ইয়াতে বেঙেনাখিনি দি দিম বেঙেনাখিনি এটা সাইড হৈ গৈছে মই এতিয়া এবাৰ লুটিয়াই দিছো
বেঙেনা ফ্ৰাই হৈ গৈছে মই এতিয়া বেঙেনাখিনি নমাই ল'ম মোৰ গোটেই ব্যঞ্জনখিনি ৰেডি হৈ গৈছে বলক এতিয়া আমি গৰমে গৰমে খিচিৰি সোৱাদ লৈ লওঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভালেই লাগিল আপোনালোকে ঘৰত এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা হ'ল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ তেন্তে ধন্যবাদ